Welcome to my YouTube channel. More অন্য এটা ভিডিঅ' আপোনালোকক স্বাগতম জনাইছো। নতুনকৈ যদি মোৰ YouTube চেনেলত কোনোবা ভিজিট কৰিছে প্লিজ সাবস্ক্ৰাইব কৰিব দেন শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। দেৰি নকৰি তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। কিন্তু কথা পাতি বন্ধুসকল আজি আপোনালোকক মই এইটো যে জনাবলৈ চেষ্টা কৰিম যিহেতু জুলাই আগষ্টৰ ভিতৰত মানে কি 22,000 ভেকেঞ্চি আহি আছে অতি সোনকালে যিহেতু হেমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিলে তো নিউজৰ আগত তো আপোনালোকৰ মানে বহুতে মানে কি ভাবি আছে যে কামাণ্ড ভেকেঞ্চি আহিব তো আহে না নাহে আপোনালোকক মই এইটো যে জনাবলৈ চেষ্টা কৰিম কেনে কি বিভাগত আপোনালোকৰ পোষ্ট হ'লে মই আপোনালোকক সকলোখিনি জনাবলৈ চেষ্টা কৰিম লাগি থাকক ভিডিঅ'টো অকল বহুত ইউটিউবাৰে মানে কি প্ৰত্যেকটো নিউজতে মানে কি হেমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে 22,000 ভেকেঞ্চি আহিব অতি সোনকালে তাৰে ভিতৰত আসাম পুলিচৰ ABUB থাকিব এইটো 100% চিয়ৰ 2,000 ভেকেঞ্চি থাকিব হয়তো 200-100 বাঢ়িব পাৰে কিন্তু আসাম পুলিচটো আহিব কিন্তু কামাণ্ড ভেকেঞ্চি নাহে এতিয়া কিয় নাহে সিহঁতৰ অলৰেডি ট্ৰেইনিং খতম হোৱা নাই যিহেতু বহুত ইউটিউবাৰে মানে কি কৈ আছে কামাণ্ড ভেকেঞ্চি আহিব 22,000 প্ৰত্যেকটো ভিডিঅ'ত মানে কি সিহঁতে থাম্বনেইলত লগাই দিয়ে কামাণ্ড ভেকেঞ্চি ওলাইছে বুলি কিন্তু বহুত মানে কি যিকেইটা ল'ৰা উঠিয়া ল'ৰাকেইটা ভাবে মানে কি কামাণ্ড ভেকেঞ্চি আহিব তাৰ কাৰণে ভিডিঅ'বোৰ চাই এই ভিডিঅ'বোৰত কামাণ্ড ভেকেঞ্চি লেখা কাৰণ এটা যে সিহঁতে ভিউজ আৰু সাবস্ক্ৰাইব কৰাৰ কাৰণে সিহঁতে কামাণ্ড ভেকেঞ্চি বুলি লিখি দিয়ে থাম্বনেইলত কিন্তু মই ডাইৰেক্টলি এটা ইউটিউবাৰে ক'ব নোৱাৰে যে কামাণ্ড ভেকেঞ্চি আহিব 2023ত এইটো আপোনাৰ 22,000 ভেকেঞ্চি মই আপোনালোকক কথা দিছোঁ 2023ত এই 22,000 পোষ্টত কামাণ্ড ভেকেঞ্চি নাহে আহিলে SI পদটো আহিব পাৰে 42টা পোষ্টটো কিন্তু আসাম কামাণ্ড বেটেলিয়ন যিটো বেটেলিয়ন কয় সেইটো ভেকেঞ্চি দিয়া নাহে কিয় কাৰণে নাই অলৰেডি ট্ৰেইনিং খতম হোৱা নাই বহুত ইউটিউবাৰে মানে কি বহুত মিছা কথা কয় কামাণ্ড ভেকেঞ্চি আহিব কিন্তু মই কথা দিছোঁ আপোনালোকৰ কামাণ্ড ভেকেঞ্চি নাহে এতিয়া কিয় নাহে কাৰণ সিহঁতৰ ট্ৰেইনিং খতম হোৱা নাই সিহঁতে 9 মাহ কমপ্লিট হৈছেহে আৰু 3 মাহ আছে 3 মাহ কমপ্লিট কৰাৰ পিছতে কামাণ্ড ভেকেঞ্চি নৱেম্বৰ-ডিচেম্বৰ মানত আহি যোৱাৰ চান্স আছে প্ৰত্যেকটো মিটিঙত হেমন্ত বিশ্ব শৰ্মা ছাৰে মানে কি ঘোষণা কৰে 22,000 পোষ্টৰ বিষয়ে তো এইদিনাখনে মানে কি বেছিদিন আজি দুদিন আগত মানে কি 12টা চাৰেৰে মিটিং এখন আছিলে তাৰে মিটিঙত ঘোষণা কৰিছিলে 22,000 পোষ্ট আহিব তো কেনেধৰণৰ পোষ্ট আহিব হেমন্ত বিশ্ব শৰ্মা ছাৰৰ মুখেদি শুনি লওক আপোনালোকে আৰু আপোনালোকে ইউটিউবাৰৰ কথা বিশ্বাস নকৰিব কেতিয়াও যে কামাণ্ড ভেকেঞ্চি আহিব কিবা আহিব অমুক আহিব কিন্তু হেমন্ত বিশ্ব শৰ্মা ছাৰে মুখেদি শুনি লওক মিটিঙত কি কৈছে তো আপোনালোকে ভাষণটো চাই লওক 1 লাখ চৰকাৰী চাকৰি দিলোঁ 1 লাখ হোৱা নাই 20,000 এতিয়াও বাকী আছে এই সপ্তাহত আমি 22,000 সপ্তাহত নাই সৰি এই মাহৰ ভিতৰত আমি 22,000 চাকৰিৰ আৰু এডভাৰটাইজ দিম অসমত গৰীব দুখীয়া মানুহে টকা নিদিয়াকৈ চাকৰি জীৱনত নাপাইছিল আজি গৰীব দুখীয়া মানুহৰ কাৰণে চাকৰি সহজ হৈ গ'ল মাত্ৰ ল'ৰা ছোৱালীয়ে পঢ়িব লাগে আন্দোলনত যাব নালাগে ড্ৰাগছত সোমাব নালাগে তাছপাত খেলিব নালাগে মাত্ৰ পঢ়িব লাগে আৰু বাপেক মাকৰ নাম বৃদ্ধি কৰিব লাগে এতিয়া অসমত আমি পৰিৱেশ সলনি কৰিলোঁ অকল আপোনালোকে গমে পালে হেমন্ত বিশ্ব শৰ্মা ছাৰে কি কৰে এইখিনি আছিল কথাটো লিখি দিলেই হ'ব কামাণ্ড ভেকেঞ্চি ওলাব সেইটো কথা নহয় অলৰেডি মানে বহুত ইউটিউবাৰে এনেকৈ লিখি দিয়ে তাৰ কাৰণে আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ ল'ৰাবোৰৰ মাথাটো গৰম নকৰিব আৰু মাথাটো বেয়া নকৰিব কিয় কাৰণে কৈছোঁ যি পষ্ট দিলে তাকে লিখি দিয়ক ইউটিউবাৰবিলাকক কৈছোঁ দেই মই আৰু যিটো বিভাগত পষ্ট ওলায় সেইটো বিভাগত তোমালোকে থাম্বনেইলত লিখি দিয়া কিন্তু কামাণ্ড ভেকেঞ্চি বুলি তোমালোকে এনেই লিখি নিদিবা তাৰে ওপৰত ভিডিঅ'টো বনাইছোঁ যিহেতু আসাম পুলিচৰ ABUB জুলাই আগষ্টৰ ভিতৰত আহি আছে এইটো খাটাং 100% চিয়ৰ অহাটো ABUB আহিব 2,000 SIত আহিব মোটামুটি 70টা মান তাৰপিছত APRত আহিব এনেকৈ টোটেল গোটাই মিলাই আপোনালোকৰ 23-24 মান পষ্ট ওলাব আসাম পুলিচত জুলাই আগষ্টৰ ভিতৰত এইটো কামাণ্ড SIটো অহা চান্স আছে যিহেতু 42টা পষ্টটো খালী আছে এটা কেণ্ডিডেটো নাপালে তাৰে কামাণ্ড SI পদটো অহাৰ চান্স আছে যিহেতু সেইটো ৰিটাৰ্ণ আছে আৰু ৰিটাৰ্ণ নহ'লে আপোনাৰ কামাণ্ড পষ্টটোও নাহিলে আৰু যদি ৰিটাৰ্ণ থকাৰ কাৰণে আহিব কিহৰ কাৰণে আহিব যিহেতু আসাম পুলিচৰ ABUB ৰিটাৰ্ণ পৰীক্ষা আছে তো একেলগে ৰিটাৰ্ণ পৰীক্ষা পাতিব যিহেতু এটা ইণ্টাৰভিউ পাতিব লগা হ'লে কিমান টকা বাজেট ল'ব লাগে সেইকাৰণে বন্ধুসকল আপোনালোকে ইমান টেনশ্যনো নল'ব কাৰণ নৱেম্বৰ-ডিচেম্বৰ আৰু 3টা মাহে অপেক্ষা আছে আৰু অপেক্ষা ধৰি যাব কষ্ট কৰি যাওক কষ্টৰ ফল সদায় ভিতৰত আপোনালোকে নিজৰ কামত মানে ধ্যান দিয়ক কাৰো কথা নুশুনিব আপোনালোকে নিজৰ কামত মন দিয়ক এইটোৰ কাৰণে বনাইছিলোঁ আপোনালোকক যে মনটো মানে খোলা কৰি দিলোঁ মোৰ কামাণ্ড ভেকেঞ্চি নাহে এতিয়া নৱেম্বৰ-ডিচেম্বৰত আহিব আৰু এনে কামাণ্ড ভেকেঞ্চি আহিব বুলি এনে ইউটিউবাৰবিলাকে এনে লিখি থাকে থাম্বনেইলত আপোনালোকে চাই পেলাই মাথাটো বেয়া নকৰিব কামাণ্ড ভেকেঞ্চি আহিব বুলি প্ৰেক্টিছ কৰি থাকক ABUBত আপোনালোকে সহজ পাব তো ভিডিঅ'টো বন্ধুসকল এইখিনি আছিল আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কিন্তু আপোনালোকে মৰম দি যাব ভিডিঅ' বনাব উৎসাহ পাওঁ আমি
বন্ধুসকল মই যি কথা কওঁ সঁচা কথা কওঁ মই স্পষ্ট কথা কওঁ আৰু মিছা কথা মই নকওঁ কেতিয়াও আৰু আপোনালোকক মই যিহেতু A to Z জনাম যি ওলাই পষ্ট যিহেতু 22,000 পষ্ট আহিব তাৰে বিভাগত বহুতখিনি পষ্ট আহিব আৰু আপুনি শিক্ষা বিভাগত আহিব কৃষি বিভাগত আহিব হেল্থত আহিব মেডিকেল ডিপাৰ্টমেণ্টত আহিব বহুতখিনি আহিব গোটেই মিলিহে 22,000 যে 22,000 অকল AB UB নাহে কামাণ্ডো নাহে 22,000 বহুতখিনি পষ্ট 22টা বিভাগত পষ্ট তাৰে ভিতৰত 22,000ত সোমাই আছে এনে 22,000 নিদিয়ে আপোনালোকক এইখিনি জনাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব কমেণ্ট কৰিব তো আজিলৈ এৰিছোঁ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো বাই বাই জয় হিন্দ বন্দে মাতৰম